এভৰিৱান, আমি এফালে গৈ আছোঁ আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আচলতে বেজনী খাবলৈ যাওঁ, মানে অন্নপ্ৰসন্ন। পোহৰটো অহা নাই বাৰু, ওচৰতে হয় যিহেতু আমি তিনিওজনীয়ে খোজকাঢ়ি গৈ আছোঁ। এতিয়া পামগৈ, আহিলোগৈ এতিয়া অন্নপ্ৰসন্নৰ পৰা। তাত ভিডিঅ' কৰা নহ'ল, মানে মানুহবোৰৰ মাজত মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে যিহেতু। কিনো ক'ব তেনেকুৱা লাগে আৰু লাজো লাগে, নতুন যে, সেইকাৰণে তাত ভিডিঅ' নকৰিলোঁ। এতিয়া ঘৰলৈ আহিলোঁ বাৰু। ঘৰত তাত মা দেউতাহঁতে তাতে আছে, সকলো তাতে মানে আছিলে আৰু এতিয়ালৈকে অহা নাই। মই আৰু ভতিজা ছোৱালীজনী আহিলোঁ আৰু বেটী শুই আছে দেউতাকৰ লগত। এতিয়া কামবিলাক কৰি লওঁ, কেতিয়া আহে মাহঁতে, তাকে সন্ধিয়াও হৈ আহিছে। গৰু ছাগলী এইবিলাক আছে নহয়, সেইবিলাকো বান্ধি লওঁ আৰু কামসমূহ কৰি লওঁ। আৰু আজিতো আৰু ভিডিঅ' কৰিব নাপামেই চাগে, কাৰণ এন্ধাৰে হ'ব হ'ল এতিয়া যিহেতু। গতিকে কাইলৈ আকৌ লগ পাই আছোঁ আপোনালোকক। মই বহি আছোঁ এই ছাগলী বন্ধা হয় ইয়াত, তাতে, কাৰণ ইয়াতে জুই জ্বলাওঁ, কাৰণ ঘৰত গাহৰি আছে যে। গাহৰিক ইয়াতে দানা বনাই দেখুৱাইছোঁ ৰ'ব। ইয়াতে জুই জ্বলাই পিনি মায়ে দানা বনায়, আৰু ঠাণ্ডা দিন যিহেতু জুই একুৰা লাগে হয়নে। তাকে এতিয়া জুইকুৰা জ্বলাওঁ বুলি ভাবিছোঁ। খৰি কেইটামান আনি থৈছোঁ, জ্বলাই থওঁ। সন্ধিয়া হৈছে, মাহঁতে আহিলে জুই সেকিব লাগিব নহয়, যিহেতু বয়স হৈ আহিছে তেওঁলোকৰ, জুইটো প্ৰয়োজন হয় ঠাণ্ডা দিনত। আমি এতিয়া পুনৰবাৰ ফটো তুলিম। সেয়া মোৰ মডেলগৰাকী, মই হৈছোঁ ফটোগ্ৰাফাৰ, আৰু মই তাইক ফটো তোলেনে মাৰে? খিচি দিম ক'ব লাগিব। তো এয়া ষ্টাইল কৰি আছে, এতিয়া মই ফটো তুলিব লাগে। আমাৰ এয়া ফটো তোলাৰ হেৰি কি বুলি ক'ম, এইটো বেকগ্ৰাউণ্ড। আজি আমাৰ ঘৰত হালধি বইল কৰি আছে, আৰু আমি যিহেতু ঘৰৰ হালধিয়ে খাওঁ, কিনা নহয়, গতিকে সেয়া। আৰু মহিলাসকলে আজি পাৰ্টি, গতিকে খৰিকা বনাই আছে মাংস পুৰিবলৈ। আৰু আমাৰ কুকুৰা আৰু বেটীক গা ধুৱাবলৈ থৈছোঁ দেই, হালধিও ঘৰতে দি থৈছোঁ। গতিকে আজি কি হয় আপোনালোকক দেখুৱাই যাম, আপোনালোকে শেষৰলৈকে চাব। মোবাইলটো লাগে তাক। 3 কেজি। এয়া খুৰী পূৰা কামত লাগি আছে, আৰু ময়ো আলু খানিবলৈ গ'লোঁ। বিলাহী আলু বেছি নাই বাৰু, অকণমান আছে। তাকে মায়ে ক'লে যোৱাচোন খানি আনিবা, মই খানি আনিছোঁ। আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট পথাৰত, দেখিছেনে? এয়া আমি সকলো, বেছি নাই বাৰু, 11জনী মানে আছোঁ নেকি। তাকে আৰু খাই বৈ ঘৰলৈ উভতি আহিলোঁ, আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।